মেক মানি ফ্ৰম মানি। আমাৰ যি এডুকেশ্যন ছিষ্টেম আছে তাৰ পূৰা ফ'কাছ মাত্ৰ পইচা ঘটা। পইচা ঘটাটো সকলোৰে ফ'কাছ, কিন্তু ইয়াতকৈ এটা ইম্পৰ্টেণ্ট বস্তু আছে, পইচা কিমান বচালে। আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা, যিমান বচালে তাক কেনেকৈ ইনভেষ্ট কৰিম। কিন্তু আমাৰ এডুকেশ্যন ছিষ্টেমত নিশিকায়। এই কথাখিনি জনা সকলো বয়সৰ মানুহৰে প্ৰয়োজন। পইচা কেনেকৈ বচায়, খৰচ কম কৰি, এইটো সকলোৱে জানো। যদি আমি পইচা ভালদৰে ইনভেষ্ট কৰোঁ তেন্তে হাজাৰো লাখ হৈ যাব আৰু লাখ কোটি হৈ যাব কেইবছৰমানতে। ধৰি লওক বহুত কষ্ট কৰি বহুত বছৰ কাম কৰি এটা এমাউণ্ট সাঁচিলে, কিন্তু এদিন আপোনাৰ এটা বেমাৰে সকলো এমাউণ্ট শেষ কৰি পেলাব। সেইকাৰণে হেল্থ ইঞ্চুৰেঞ্চৰ বহুত প্ৰয়োজন। আমি এটা ভুল সদায় কৰি থাকোঁ, উই ৱান্ট টু কুইক মানি, আমাক পইচা সোনকালে লাগে। এইটো ভুল কেতিয়াও নকৰিব। পইচাৰ পৰা পইচা ঘটা এটা কলা, যোনে এই কলাটো জানে আৰু যদি তেওঁৰ ইনকাম কমো হয় তেতিয়াও তেওঁ কেইবছৰমানতে এজন ধনী ব্যক্তি হ'ব পাৰিব। জীৱনত তেতিয়ালৈকে দৌৰি দৌৰি কাম কৰা যেতিয়ালৈকে তুমি শুই শুই পইচা ঘটিব নোৱাৰা। মানুহে কি কয় তাত গুৰুত্ব নিদিবা, কাৰণ তোমাৰ ঘৰৰ খৰচ তুমিহে উঠাব লাগিব। সম্পূৰ্ণ খেল তোমাৰ মাইণ্ডছেটৰ বন্ধু। যদি তোমাৰ মাইণ্ডছেট হয় মই কৰিব নোৱাৰোঁ, তেন্তে কাৰো বাপেৰে আহি তোমাক কৰাব নোৱাৰে। যদি আপোনালোকৰ মাইণ্ডছেট সেইটো বনি যায় যিটো এজন সফল ব্যক্তিৰ মাইণ্ডছেট, তেন্তে যি কৰক সকলো সহজ। তোমাৰ যুদ্ধ তোমাৰ লগত আছে, বেলেগৰ লগত নহয়। আৰু যদি আছে নিজৰ ওপৰত বিশ্বাস, তেন্তে তোমাক ৰাখিব পৰা কাৰো ক্ষমতা নহয়। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।